ক্ষেত্ৰত আপোনালোকে তেওঁলোকৰ পৰা এইবোৰ বস্তু উদ্ধাৰ কৰিব পাৰিলে? আমি বহুত দিনৰ পৰা আমি এটা ইনপুট পাই আছিলোঁ। মই জইন কৰা বেছি দিন হোৱা নাই আৰু গোটেই আমাৰ অসমত ড্ৰাগছ বিৰোধী কাৰ্যকলাপ চলি আছে। বিভিন্ন জিলাই বিভিন্ন ধৰণৰ ড্ৰাগছৰ ওপৰত আপোনাৰ ইনভেষ্টিগেশ্যন কৰি ড্ৰাগছ ধৰি আছে। মই জইন কৰাৰ লগে লগে আমাৰ চিমেণ্ট চাপৰিৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া কুলধৰ কোঁৱৰ তেখেতে মোক এই সংক্ৰান্তে জনায় যে চিমেণ্ট চাপৰি অঞ্চলতো যথেষ্ট পৰিমাণে ড্ৰাগছৰ পয়োভৰ হৈ পৰিছে। আমি খবৰটো লগাই ৰাখিছিলোঁ। আমি আজি ৰাতিপুৱাই খবৰটো পাওঁ। চিমেণ্ট চাপৰি ভাৰপ্ৰাপ্ত আৰক্ষী মহোদয়ে মোক ফোনযোগে জনায়। ফোনযোগে জনোৱাৰ লগে লগে আমি ষ্ট্ৰিং অপাৰেশ্যন আৰম্ভ কৰিছোঁ। আমি অইল তিনিআলি তাতে আমি আমাৰ চিমেণ্ট চাপৰি পাৰ্টি আৰু ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়াৰ নেতৃত্বত আমি তাতে যাই উপস্থিত হৈ কিনে আমি দুজন মানুহক আমি তাৰ পৰা কৰায়ত্ব কৰোঁ আৰু সিহঁতৰ পৰা কিছু পৰিমাণে আমি চাধাৰ টেমাত ড্ৰাগছ ভৰোৱা ভৰ্তি কণ্টেইনাৰ পাওঁ। আমি কণ্টেইনাৰকেইটা আমি লগে লগে তাতে চিজ কৰোঁ আৰু সিহঁতক অধিক সোধপোছ কৰাৰ লগে লগে আৰু এজন মানুহক আমি কৰায়ত্ব কৰিব পাৰোঁ। সেই কৰায়ত্ব কৰি কিনে আমি টোটেল 22 গ্ৰাম ড্ৰাগছ চাবোনৰ কেছত 2টা কণ্টেইনাৰ পাইছোঁ। চাবোনৰ কেছত আমি এইখিনি উদ্ধাৰ কৰিছোঁ আৰু আমি 3জন মানুহ এই সংক্ৰান্তত আমি ইতিমধ্যে এৰেষ্ট কৰিছোঁ। মানুহকেইজন ক্ৰমে হৈছে দিব্য দাৰিক, অতুল দেৱ আৰু নবীন বাৰিক। এই 3জন মানুহ চিমেণ্ট চাপৰিৰে স্থানীয় মানুহ আৰু আমি তেখেতলোকে কাৰ লগত ক'ৰ পৰা কেনেকৈ আনিছে এইটো আমি জানিবৰ কাৰণে আমি পৰৱৰ্তী পৰ্যায়ত আমি ইনভেষ্টিগেশ্যন জাৰি ৰাখিছোঁ। অনতিপলমে আমি বাকী তেখেতলোকৰ লগত জড়িত থকা মানুহখিনিকো কৰায়ত্ব কৰিবৰ কাৰণে গ্ৰেপ্তাৰ কৰিবৰ কাৰণে সক্ষম হ'ম বুলি আশা ৰাখিছোঁ। আমাৰ চিমেণ্ট চাপৰি ভাৰপ্ৰাপ্ত মহোদয়ে ইতিমধ্যে যথেষ্টখিনি ইনপুট কালেক্ট কৰিছে আৰু আমি এই আপোনালোকৰ মাধ্যমৰ যোগেদি আমি ৰাইজক অনুৰোধ জনাইছোঁ যাতে এই ড্ৰাগছৰ যিখিনি মহামাৰী বুলিয়ে ক'ব লাগিব যে বিয়পি পৰিছে সমগ্ৰ অসমতে হওক বা জোনাই সীমামূৰীয়া অঞ্চলতে হওক, ৰাইজৰো পূৰ্ণ সহযোগিতা আমাৰ পুলিচক লাগিব। আমি ৰাইজকো আহ্বান জনাইছোঁ, আমাক খবৰ কৰক। আমি তৎপৰতাৰে এই সমাজৰ পৰা ড্ৰাগছ নামৰ এই যোনটো ব্যাধি আছে আমি পুলিয়ে পোখাই উদ্ধাৰ কৰিবৰ কাৰণে আমি চেষ্টা কৰিম। আমাৰ জিলাৰ আৰক্ষী অধীক্ষক ছাৰে যথেষ্টখিনি আমাক সহায় কৰিছে। তেখেতলোকে আমাক নেতৃত্ব দি আছে। আমাৰ এই সংক্ৰান্তে বিভিন্ন ধৰণৰ আমাৰ এৱাৰনেছ কেম্পেইনিং যিহেতু ক'ভিডৰ কাৰণে আমি কৰিব পৰা নাই। আমি ভাবিছোঁ যিহেতু 26 জুন এণ্টি ড্ৰাগছ ডে, আমি মানুহৰ মাজত যেনেকৈ নহওক আমি ড্ৰাগছ সজাগতাৰ কাৰণে ড্ৰাগছৰ হৈ হ'লে কি হয় সজাগতাৰ কাৰণে আমি চেষ্টা কৰিম। আৰু আমাৰ এই ড্ৰাগছ বিৰোধী কাৰ্যকলাপ যিখিনি আমাৰ আছে সেইখিনি চলি যাব। আমি ৱাৰ্ণিং কৰি দিছোঁ ড্ৰাগছ বেপাৰীসকলক যাতে সমাজৰ পৰা তেখেতলোকে এইটো অতি সোনকালে বন্ধ কৰক আৰু আমি তেখেতলোকক অতি সোনকালে ৰঙাঘৰৰ আলহী কৰিবৰ কাৰণে আমি তৎপৰতা হৈ থাকিম। হয়, আমি এতিয়া কেছটো ৰেজিষ্টাৰটো হ'বই। কালপিতক আমি পৰৱৰ্তী পৰ্যায়ত আমি তেখেতলোকক আমি জুডিচিয়েল কাষ্টডিলৈ আমি প্ৰেৰণ কৰিম। আমি তাৰ কাৰণে আমি প্ৰিপেৰেশ্যন কৰি আছোঁ। ইতিমধ্যে আমাৰ যিখিনি পৰৱৰ্তী পৰ্যায়ত কৰিবলগীয়া লিগেল একশ্যনখিনি আমি সেইখিনি লৈ কিনে আমি তৎপৰতাত হয়, পইচাও আমি উদ্ধাৰ কৰিছোঁ। আমি 1,03,000 টকা উদ্ধাৰ কৰিবলৈ পাইছোঁ। আমাৰ এই অতুল দেৱ বুলি কোৱা যোনজন মেইন পেডলাৰ, তেখেতৰ পৰা আমি ইতিমধ্যে গম পাইছোঁ যে তেখেতে এই কণ্টেইনাৰ যোনটো চাবোনৰ বক্সৰ কণ্টেইনাৰটো তেখেতলোকে গুৱাহাটীৰ পৰা অনা বুলি কৈছে ট্ৰেইন যোগে, আৰু তেখেতৰ হাতৰ পৰা আমি 1,03,000 টকা আমি উদ্ধাৰ কৰিবলৈ সক্ষম হৈছোঁ। নিশ্চয় ক'ৰবাত নহয় ক'ৰবাত আৰু ডাঙৰ পেডলাৰ আছে জড়িত হৈ কিনে, আমি সেইখিনিও আমি উদ্ধাৰ কৰিবৰ কাৰণে তেখেতলোকক গ্ৰেপ্তাৰ কৰিবৰ কাৰণে আমি তৎপৰ থাকিম।